Dear viewers, welcome to ARI Media বৰপেটা। এয়া দ্বিতীয়বাৰৰ কাৰণে বৰপেটা জিলাৰ পহুমাৰা নদীৰ পানীৰ ভয়ংকৰ ৰূপ। পহুমাৰা নদীৰ পানীয়ে তল নিলে বিস্তৃত অঞ্চল নকুচি, মাধৱপুৰ, পুভাতি, নকুচি পাধাৰ আদি বিভিন্ন অঞ্চলৰ মানুহৰ লগতে জীৱ-জন্তুৰ পানীত হাড় নচৰা অৱস্থা। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বানপানীৰ এক বাস্তৱ ছবি। আপোনালোকেও নিশ্চয় ভিডিঅ'ৰ শেষলৈকে আমাৰ লগতেই থাকিব। এয়া আপোনালোকে চাই আছে ARI মিডিয়া বৰপেটা ইউটিউব চেনেল। সাম্প্ৰতিক সময়ত কৰোনাই মানুহক আৰ্থিকভাৱে জুৰুলা কৰি পেলোৱাৰ সময়তে সঘনে হৈ থকা বানপানীয়ে শহ বিঘা শস্যৰ খেতি তল নিয়ালে। ফলত প্ৰকৃতিয়ে যেন ৰাইজৰ মূৰত টাঙোনহে মাৰিলে। আহক আমি নকুচি মাধৱপুৰ গাঁৱৰ গাঁওবুঢ়াজনৰ পৰা জানো বৰ্তমান পৰিস্থিতিৰ বিষয়ে। মানুহৰ অৱস্থা কেনেকুৱা হৈছে? মানুহৰ অৱস্থাটো একদম জৰাজীৰ্ণ হৈ গৈছে। পানী উঠিছে পূৰ্বাচৰলৈ একদম ভয়ংকৰ হৈছে। ঘাঁহ বন্ধ নাই, গৰু পানীত থিয় হৈ থাকিব লগা হৈছে। যি ব্যৱস্থা লৈছে সেইখিনি তাৰমানে চাবিছোঁ নহয়, আৰু লাগে তাৰমানে আমি আৰু দাবী জনাইছোঁ, দিব লাগে, আৰু দিব লাগে। পানী নতুনকৈ বাঢ়িলে ন? নতুনকৈ বাঢ়িছে। এয়া আমি দেখিবলৈ পাইছোঁ পহুমৰা নদীৰ মথাউৰি। এনেদৰে বিভিন্ন ঠাইত বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভাবুকি। নদীৰ বাঢ়নি পানীয়ে যিকোনো সময়তে তল নিয়াব পাৰে মথাউৰি। হয়তো আৰু অলপ পানী বাঢ়িলেই হৈ পৰিব পাৰে ডাঙৰ বিপদ। এয়া আমি দেখিবলৈ পাইছোঁ ৰাইজৰ সহযোগত বস্তাত মাটি ভৰাই সাময়িকভাৱে প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কৰা হৈছে। পহুমৰা নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে মথাউৰি। এয়া পাঠালাৰ গহীনপাৰাৰ দৃশ্য। এয়া আপোনালোকে দেখিছে নকুচি, মাধৱপুৰ, ভৱানীপুৰ সংযোগী একমাত্ৰ ৰাস্তা। এই ৰাস্তাৰে বৃহত্তৰ অঞ্চলৰ হেজাৰ হেজাৰ ৰাইজ ও গাড়ীৰ যাতায়াত হয়। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এই যে এই ৰাস্তা প্ৰতি বছৰে পহুমৰা নদীৰ বাঢ়নি পানীয়ে তল নিয়ায়। ক'ৰ পৰা আহিছে? শৰ্মাৰ পৰা। এয়াই হৈছে মাধৱপুৰ পাৰঘাটত পকী ৰাস্তাৰ বৰ্তমান অৱস্থা। প্ৰিয় দৰ্শক, আপোনালোকৰ আমাৰ এই ভিডিঅ'টি যদি ভাল লাগিছে তেন্তে ভিডিঅ'ত লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিব। সকলোৱে ভালে থাকক, সুস্থ থাকক, এই কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদেৰে ARI মিডিয়া বৰপেটা।